নমস্কাৰ মোৰ পাকঘৰলৈ আপোনালোকক স্বাগতম জনাইছো আজি মই আপোনালোকৰ ওচৰলৈ এটা বিস্কিটৰ ৰেচিপি লৈ আহিছো এইটো বিস্কিটত মই ময়দা আৰু চেনি একেবাৰে ব্যৱহাৰ কৰা নাই বিস্কিটটো মই হেলদি কৈ বনাবলৈ চেষ্টা কৰিছো আহকচোন চাও বিস্কিটটো মই কেনেকৈ বনাইছো এই আধা কাপ গুড় লৈছো গুড়খিনি মিক্সিত গ্ৰাইণ্ড কৰি লৈছো আৰু আধা কাপ ঘি লৈছো ঘিখিনি ৰুম টেম্পাৰেচাৰত থকা ঘি লৈছো আৰু এতিয়া দুইখিনি বস্তু ভালদৰে মিক্স কৰি লম এনেদৰে 10 পৰা 15 মিনিট সময় মিক্স কৰি ল'ব লাগিব মই এনেদৰে মিক্স কৰিছো আপোনালোকে যদি এনেদৰে কৰিবলৈ অসুবিধা পায় তেতিয়া হলে মিক্সিটো আপোনালোকে ভালদৰে মিক্স কৰি ল'ব পাৰে এয়া ভালদৰে মিক্স হৈ গ'ল এতিয়া ইয়াত 1 কাপ আটা দি দিম আটাখিনি একেবাৰতে দি নিদিও আধা প্ৰথমতে দিম আৰু এনেদৰে মিক্স কৰিম या मिक्स হৈ গল এতিয়া বাকি থকাখিনি ইয়াত দি দিম আকৌ ভালদৰে মিক্স কৰি লম এতিয়া ভালদৰে গোটেইখিনি হাতেৰে মিক্স কৰি লম গোটেইখিনি বস্তু ভালদৰে হান খাই গল এতিয়া বিস্কিট বনাবলৈ বিস্কিটৰ শেপ দিম এনেদৰে অলপমান লৈ পেলে হাতত এনেদৰে ভালদৰে মুঠিয়াই লওক তাৰ পিছত বিস্কিটৰ শেপ দিয়ক এতিয়া মাজতে অকমান এনেদৰে কৰি ইয়াত মই বগা তিল দি দিছো আপোনালোকৰ তিল না থাকিলে জিৰাও দিব পাৰে বা জেলিও ইয়াত অকমান দি দিব পাৰে বাকিখিনি বিস্কিটৰ কাৰণেও এনেদৰে বনাই ললো এতিয়া এডাল ইডলি ষ্টেণ্ড লৈছো আৰু ইয়াত ৰিফাইন অইল অকমান সানি দিছো এতিয়া ইয়াত বনাই থোৱা বিস্কিটৰ শেপ গিটা ইয়াত দি দিছো এনেদৰে বাকিখন ইডলি ষ্টেণ্ডটো এনেদৰে সানি লম আৰু ইয়াত বিস্কিটখিনি দি ষ্টেণ্ডডাল এনেদৰে লগাই লৈছো এতিয়া ইডলি ষ্টেণ্ডডাল এনেকৈ থাকিব দিছো আৰু এখন কেৰাহী গেছত উঠাই দিছো কেৰাহীখনত আধা বাটি নিমখ দি দিছো কেৰাহীখনৰ ঢাকনিখন লগাই দিছো আৰু গেছৰ ফ্লেম হাই ৰাখিছো এনেদৰে কেৰাহীখন 10 মিনিট থাকিব দিব লাগিব 10 মিনিটৰ পাছত ইডলি ষ্টেণ্ডডাল কেৰাহীত দি দিছো আৰু কেৰাহীখনৰ ঢাকনিখন লগাই দিছো এনেদৰে 20 মিনিট বিস্কিটখিনি বেক হ'বলৈ দিম আৰু গেছৰ ফ্লেম একেবাৰে লো ৰাখিছো এই 20 মিনিট পিছত বিস্কিট ৰেডি হৈ গল গেছটো অফ কৰি দিছো আৰু বিস্কিটখিনি এনেদৰে ইয়াতে ঠাণ্ডা হ'বলৈ দিছো পুৰাকৈ ঠাণ্ডা নহলে বিস্কিটখিনি কোমল কোমল হৈ থাকিব হেহে একেবাৰে ঠাণ্ডা হ'বলৈ দিব তাৰ পিছত ষ্টেণ্ডডালৰ পৰা বিস্কিটখিনি উলিয়াই ল'ব এয়া বিস্কিটখিনি একেবাৰে ঠাণ্ডা হ'ল এতিয়া আমি প্লেটত উলিয়াই লম এসা বিস্কিটটো ভালদৰে বেক হৈ গল এতিয়া আমি গোটেইখিনি এনেকৈ বিস্কিট উলিয়াই লম গুড় আৰু আটাৰ হেলদি বিস্কিট ৰেডি হৈ গল আপোনালোকেও এনেদৰে বনাই খাব আৰু আপোনালোকৰ অনুভৱ মোক জনাব মোৰ চেনেলটোৰ ভিডিঅ'খিনি চাই আপোনালোকৰ যদি ভাল লাগে তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বেল বাটনটো ক্লিক কৰিব আজিলৈ আহোঁ নমস্কাৰ